Hey guys, আজি মঞ্চা পূজা চাবলৈ যাম আৰু মানে তেহেঁতৰ লোকৰ গাত মানে দেৱতা লাগে গোসানী উটাৱাই ন গোসানী উটুৱাই তেতিয়া দেৱতাজন নাইকিয়া হৈ যায় আৰু পৰি যায়গে মাটিত মানে পৰি যায় তেহেঁতৰ কিবা হয় আৰু পৰি যায়গে আৰু শেষলে ব্লগটো চাই থাকিব কেনেকৈ হয় কি দেখুৱাওঁ আপোনালোকক এইপিনে পপিবা সেইটো আহিলে মই এনেই আহিলোঁ এইপিনে বাবলি বাও আহিলে এইপিনে প্ৰীতি বাও আহিলে প্ৰীতিবাই কিবা কম বুলি কৈছে অদিত্যৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আমি এতিয়া মঞ্চা পূজা চাবলৈ যাওঁ আৰু মানে প্ৰীতিবাহঁতে চাকি জ্বলাব ব'লকচোন চাওঁ কেনেকৈ চাকি জ্বলায় আমি চবে ধূপ আৰু চাকি জ্বলাই আছোঁ এতিয়া আমি চবে সেৱা কৰি আছোঁ এয়া দেখিছেনে এজন মানুহ গোসানীৰ ওচৰলৈ বাগৰি আহিছে তেখেতৰ গাত দেৱতা লাগিছে সেই মানুহগৰাকী গাতো লাগিছে দেখিছেনে দেৱতা এতিয়া আমি চাকি জ্বলাই মেলি ঘৰলৈ গৈ আছোঁ আন্ধাৰে Hey guys, আজি কালি মানে মঞ্চা পূজা আছিল ন মঞ্চা পূজাটোহে দেখুওৱা হ'ল আৰু আজি উটুৱাব মানে এইটো কি কয় হেৰি কিবা কয় আৰু উটুৱাব ব'লকচোন চাওঁ কেনেকৈ উটুৱাই ব'লক
এতিয়া দেৱী উটুৱাবলৈ লৈছে আৰু মঞ্চা পূজাৰ দেৱী উটুৱাবলৈ লৈছে এয়া দেৱী Hey guys, মই ঘৰ আহি পালোহি আৰু মই ব্লগটো সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ আৰু মই ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু তেতিয়াহে মোৰ নটিফিকেশ্যনবিলাক পাই থাকিব আৰু বাই বাই গাইজ লগ পাম নতুন এটা ব্লগত বাই বাই